নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। বন্ধুসকল, আজি মই ৰাতিপুৱা বনালোঁ পোলাও আৰু বুটৰ দালি। পোলাও বনোৱাৰ কাৰণে মই প্ৰথমে চাউলখিনি ধুই ডলা এখনত কাপোৰ পাৰি ফেনৰ তলত আধা ঘণ্টামান মেলি থৈছিলোঁ। পানীখিনি শুকোৱাৰ পিছত কেৰাহীটো বহাই দি কেৰাহী গৰম হোৱাৰ পিছত কেৰাহীত ঘি দি তাতে দালচেনি, লং, তেজপাত দি চাউলখিনি আৰু যিখিনি চব্জি মই লৈছোঁ গাজৰ, বিন, মটৰ, ফুলকবি এইখিনি একেলগে ফ্ৰাই কৰি লৈছোঁ ঘিউত বঢ়িয়াকৈ। নিমখ দিছোঁ পৰিমাণ, লাষ্টত চেনিও দিছোঁ। আৰু এফালে এনেকৈ মই কুকাৰত গৰম পানী বহাই দিছোঁ। 4 বাটি চাউল লৈছোঁ, 4 বাটি পানী দিছোঁ। গৰম হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ ভাজি মই ইয়াতে কুকাৰত দি দিলোঁ, বহাই দিলোঁ। আৰু ইয়াতে মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই, অকল ঘিৰে বনাইছোঁ। আৰু ইফালে বুটৰ দালিখিনি চম্ভাৰ দিয়াৰ কাৰণে ইফালে বিলাহীখিনি ভাজি আছোঁ। জিৰা, শুকান জলকীয়া চম্ভাৰ দি বিলাহীখিনি ভাজি তাতে বুটৰ দালিখিনি চম্ভাৰ মাৰি দিলোঁ। আজি আমি পিঁয়াজ ৰচুন ব্যৱহাৰ কৰা নাই, কাৰণ পিঁয়াজ ৰচুন নাখাওঁ, সেইকাৰণে অকল জিৰা, শুকান জলকীয়া দিয়ে চম্ভাৰ মাৰি দিলোঁ আৰু ঘি দিছোঁ অকণমান। এনেকৈ ৰাতিপুৱা আজি বনাই দিলোঁ ভাতকৈ। আৰু ভিডিঅ'টো মই বনাম বুলি ভবা নাছিলোঁ। দৌৰা-দৌৰি হয়, ৰাতিপুৱা এনেকৈ কাম চাম কৰি সোনকালে ভাত বনাব লাগে। তো আজি ল'ৰাটোৱে পোলাও খাম বুলি কোৱাৰ কাৰণে এনেকৈ পোলাও বনাই দিলোঁ। আজি মোৰ ঘৰত কাজু, কিচমিচ, বাদাম একো নাছিল, সেইবাবে অকল চব্জি দিয়ে বনাই দিলোঁ। তো সি খাই লৈ কামত যাব, সেইকাৰণে ৰাতিপুৱা সোনকালে দৌৰা-দৌৰি হয়। ভিডিঅ'টো প্ৰথমৰ পৰা বনাব নোৱাৰিলোঁ। আৰু এখন হাতেদি মোবাইল ধৰি পেলাই ভিডিঅ' বনাই থকা অলপ অসুবিধাও হয়। এখন হাতেদি কাম কৰা সিহঁতৰো সময় নহয়, মোবাইলটো যে মোক অলপমান ধৰি দিব। সেইবাবে এনেকৈ বনাই দিলোঁ। আপোনালোকৰ চাই কেনে লাগিলে ক'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে ভালে থাকক, সকলোলৈ ধন্যবাদ থাকিলে।